নমস্কাৰ কেনিজ অসমৰ এক বিশেষ সংবাদ লৈ আপোনালোকৰ সন্মুখত মই ইমৰান দেশজুৰি অব্যাহত আছে লকডাউন প্ৰক্ৰিয়া এইখিনি সময়ছোৱাতে বিশেষকৈ শ্ৰমিকসকলৰ মাজত যথেষ্ট পৰিমাণে হাহাকাৰ পৰিৱেশৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে বিভিন্ন স্থানত আবদ্ধ হৈ থকা পৰিলক্ষিত হৈছে শ্ৰমিকসকল ভোকে লঘোণে তেওঁলোকে অতিবাহিত কৰা পৰিলক্ষিত হৈছে এটাৰ পিছত এটা দিন সেয়েহে আবদ্ধ হৈ থকা শ্ৰমিকসকলে নিজৰ বাসগৃহলৈ আহিবৰ কাৰণে যথেষ্ট পৰিমাণে তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে তেওঁলোকে প্ৰচেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে কোনোবাই যদি খোজকাঢ়ি হাজাৰ কিলোমিটাৰ অতিক্ৰম কৰি নিজৰ বাসগৃহলৈ আহিছে আন কোনোবাই চাইকেল চলাই অহা পৰিলক্ষিত হৈছে কিন্তু এইখিনি সময়ছোৱাতে চৰকাৰে যেনে ধৰণৰ এক তৎপৰতা অৱলম্বন কৰিব লাগিছিল শ্ৰমিকসকলক সুকলমে উদ্ধাৰৰ ক্ষেত্ৰত তেনে ধৰণৰ এক প্ৰতিচ্ছবি এই মুহূৰ্তলৈকে বৰ বিশেষ দেখা পোৱা হোৱা নাই কিন্তু ইয়াৰ বিপৰীতে আবদ্ধ হোৱা শ্ৰমিকসকলক কিছু পৰিমাণে সকাহ দিবলৈ আগবাঢ়ি অহা পৰিলক্ষিত হৈছে এগৰাকী বলিউডৰ অভিনেতা সনু সুদ এইগৰাকী অভিনেতা হৈছে সনু সুদ বলিউডৰ এগৰাকী জনপ্ৰিয় অভিনেতা এইগৰাকী অভিনেতাই প্ৰত্যক্ষ কৰি আছিল যে এইখিনি সময়ছোৱাত শ্ৰমিকসকলৰ যি অবৰ্ণনীয় পৰিৱেশ সেই অবৰ্ণনীয় পৰিৱেশ আৰু তেনে পৰিপ্ৰেক্ষিততে এইগৰাকী বলিউডৰ জনপ্ৰিয় অভিনেতাই নিজৰ গাঁঠিৰ ধন খৰচ কৰি অজস্ৰ শ্ৰমিকক তেওঁ সহায়ৰ কাৰণে আগবাঢ়ি অহা পৰিলক্ষিত হৈছে যিসকল শ্ৰমিকে নিজৰ বাসগৃহলৈ যাবলৈ অপ্ৰাণ চেষ্টা কৰিছে সেইসকল শ্ৰমিকৰ কাৰণে এতিয়া এইগৰাকী অভিনেতা ভগৱান স্বৰূপ হোৱা পৰিলক্ষিত হৈছে এইগৰাকী অভিনেতাই নিজৰ গাঁঠিৰ ধন খৰচ কৰি 10খনকৈ বাছ আগবঢ়াইছে সেইসকল শ্ৰমিকক যিসকল শ্ৰমিকে ইতিমধ্যে বিভিন্ন প্ৰান্তত আবদ্ধ হৈ আছে আৰু শ্ৰমিকসকলক তেওঁ 10খনকৈ বাছ যোগাৰ কৰিছে যাতে শ্ৰমিকসকলে নিজৰ বাসগৃহত গৈ উপস্থিত হ'ব পাৰে অভিনেতাগৰাকীয়ে এই ক্ষেত্ৰত মহাৰাষ্ট্ৰ আৰু কৰ্ণাটক চৰকাৰৰ পৰা অনুমতি বিচাৰিছিল আৰু দুয়োখন ৰাজ্যৰ চৰকাৰে তেওঁক অনুমতি প্ৰদান কৰাৰ পিছত তেওঁ এইদৰে 10খনকৈ বাছ যোগান ধৰা পৰিলক্ষিত হৈছে শ্ৰমিকসকলক আৰু শ্ৰমিকসকলে এতিয়া এইদৰে বলিউডৰ এইগৰাকী জনপ্ৰিয় অভিনেতাৰ যি অনন্য প্ৰয়াস এই অনন্য প্ৰয়াসৰ কাৰণে যেন আন এক নতুন জীৱনদান লাভ কৰিছে তেনেকৈ এক দৃশ্য দেখিবলৈ পোৱা গৈছে আৰু এইদৰে মহাৰাষ্ট্ৰত আবদ্ধ অজস্ৰ শ্ৰমিকক উদ্ধাৰ কৰা পৰিলক্ষিত হৈছে এইগৰাকী বলিউডৰ অভিনেতাই আপোনালোকে দেখা পাইছে বলিউডৰ এইগৰাকী অভিনেতা আৰু এওঁৱে হৈছে সনু সুদ তেওঁ বৰ্তমান সময়ছোৱাত যি লকডাউনৰ বাবে আবদ্ধ হৈ থকা পৰিলক্ষিত হৈছে অজস্ৰ শ্ৰমিকসকল বিভিন্ন প্ৰান্তত এইসকল শ্ৰমিকক উদ্ধাৰৰ কাৰণে নিজাববীয়াকৈ এই অনন্য পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে তেওঁ যোগান ধৰিছে 10খনকৈ বাছ আৰু এই বাছসমূহৰ মাধ্যমেৰে এই বাছসমূহৰ যোগেদিয়েই মহাৰাষ্ট্ৰত আবদ্ধ হৈ থকা একাংশ শ্ৰমিকক দেশৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰিব বলিউডৰ অভিনেতা সনু সুদে এই ক্ষেত্ৰত কৈছে যে বৰ্তমানে দেখা দিয়া মহামাৰীৰ সময়ত সকলো লোক তথা শ্ৰমিকসকলে যাতে নিজৰ বাসগৃহত সুকলমে উপস্থিত হ'ব পাৰে ইয়াৰ বাবে তেওঁ এই পদক্ষেপ গ্ৰহণ কৰিছে আৰু এইখিনি সময়ছোৱাত এইসকল শ্ৰমিকৰ দুখৰ সমভাগী হোৱাটো তেওঁৰ নিজৰ দায়িত্ব তথা এক প্ৰধান কৰ্তব্য হিচাপে গণ্য কৰিছে আৰু এই পদক্ষেপৰ বাবেই এওঁ গ্ৰহণ কৰিছে এই অনন্য কাৰ্যসূচী আৰু সেয়েহে এইখিনি সময়ছোৱাত অজস্ৰ শ্ৰমিকসকলৰ কাৰণে এইগৰাকী জনপ্ৰিয় অভিনেতা সনু সুদ হৈ পৰিছে ভগৱান স্বৰূপ আৰু এওঁ যি দায়িত্ব গ্ৰহণ কৰিছে এই দায়িত্বই এক প্ৰকাৰ যথেষ্ট পৰিমাণে সকাহ প্ৰদান কৰিব শ্ৰমিকসকলক আৰু শ্ৰমিকসকলৰ কাৰণে এওঁ যি তৎপৰতা অৱলম্বন কৰিছে এই প্ৰয়াসক একমুখে সকলোৱে প্ৰশংসাৰে উপচাই পেলোৱা পৰিলক্ষিত হৈছে বিশেষকৈ ছ'চিয়েল মিডিয়াত আৰু তেওঁ কৈছে যে শ্ৰমিকসকলে যেনেকৈ কণ শিশুৰ লগত খোজকাঢ়ি ঘৰলৈ গৈ আছে সেই দৃশ্য প্ৰত্যক্ষ কৰাটো অসহনীয় আৰু সেয়েহে এইসমূহ দৃশ্য প্ৰত্যক্ষ কৰিয়েই সনু সুদে আগবঢ়াইছে মহাৰাষ্ট্ৰৰ পৰা 10খনকৈ বাছ আৰু এইসমূহ বাছৰ মাধ্যমেৰে আবদ্ধ হৈ থকা শ্ৰমিকসকলে এতিয়া সহজে যাব পাৰিব নিজৰ বাসগৃহলৈ আমি পুনৰবাৰ কেনিজ অসমত দৰ্শকসকলক জনাব বিচাৰিছোঁ এইগৰাকী বলিউডৰ জনপ্ৰিয় অভিনেতা সনু সুদৰ এই মহান উদাৰতাৰ কথা এইগৰাকী অভিনেতাই লকডাউনৰ সময়ছোৱাতে বিশেষকৈ মহাৰাষ্ট্ৰত আবদ্ধ হৈ থকা অজস্ৰ শ্ৰমিকক তেওঁ এক প্ৰকাৰ উদ্ধাৰ কৰিবলৈ নিজাববীয়াকৈ প্ৰচেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে আৰু ইয়াৰে এক অংশ হিচাপে তেওঁ
শ্ৰমিকসকলৰ বাবে আগবঢ়াইছে 10খনকৈ বাছ তেওঁ যোগাৰ কৰি দিছে যাতে মহাৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা শ্ৰমিকসকলে নিজৰ নিজৰ বাসগৃহত যাতে তেওঁলোকে গৈ উপস্থিত হ'ব পাৰে ইয়াৰ কাৰণে এও বিশেষ ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু এই সমগ্ৰ ঘটনাটো পোহৰলৈ আনিছে হিন্দুস্তান টাইমছ নামৰ সংবাদ প্ৰতিষ্ঠানটোৱে আৰু হিন্দুস্তান টাইমছে প্ৰকাশ কৰিছে এই সংবাদ আৰু ইয়াৰ পিছতেই এক প্ৰকাৰ ছ'চিয়েল মিডিয়াটো সনু সুদৰ যি মহান উদাৰতা সেই মহান উদাৰতাৰ কথা পোহৰলৈ অহা পৰিলক্ষিত হৈছে ছ'চিয়েল মিডিয়াটো ব্যাপক চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে সনু সুদৰ যি উদাৰতা সেই উদাৰতা আৰু এইদৰে সনু সুদে মহাৰাষ্ট্ৰৰ থানেৰ পৰা কৰ্ণাটকৰ যি গুলবাৰ্গলৈ ব্যৱস্থা গ্ৰহণ কৰিছে বাছৰ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰথম পৰ্যায়ত কৰ্ণাটকলৈ চলাব এই বাছসমূহ তাৰ পিছত পৰ্যায়ক্ৰমে বিভিন্ন প্ৰান্তলৈ যাব আমি পুনৰবাৰ দোহাৰিব বিচাৰিছোঁ এই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে মহাৰাষ্ট্ৰৰ থানেৰ পৰা ইতিমধ্যে এই প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু কৰ্ণাটকৰ একাংশ শ্ৰমিকৰ বাবে এক প্ৰকাৰ সকাহ প্ৰদান কৰা পৰিলক্ষিত হৈছে এইগৰাকী জনপ্ৰিয় অভিনেতাই আৰু ইয়াৰে এক অংশ হিচাপে কৰ্ণাটকৰ গুলবাৰ্গ নামৰ ঠাইখনলৈ ইতিমধ্যে যাত্ৰা কৰিছে 10খনকৈ বাছ আৰু 10খন বাছতেই কঢ়িয়াই নিয়া হৈছে মহাৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তত আবদ্ধ হোৱা শ্ৰমিকসকলক এইদৰে সনু সুদৰ যি উদাৰতা এই উদাৰতা ইতিমধ্যে হৃদয়জনা পৰিলক্ষিত হৈছে সঁচাকৈয়ে সনু সুদৰ যি মহান উদাৰতা এই উদাৰতাই এইখিনি সময়ছোৱাত এক অনন্য মাত্ৰা লাভ কৰা পৰিলক্ষিত হৈছে যিহেতু ভাৰত চৰকাৰ তথা বিভিন্ন ৰাজ্য চৰকাৰসমূহে শ্ৰমিকসকলক উদ্ধাৰৰ কাৰণে শ্ৰমিকসকলক আবদ্ধ হৈ থকা শ্ৰমিকসকলক এক প্ৰকাৰ সকাহ প্ৰদানৰ উদ্দেশ্যে যেনেধৰণৰ এটা তৎপৰতা অৱলম্বন কৰিব লাগিছিল বৰ বিশেষ ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হোৱা নাই কিন্তু ইয়াৰ বিপৰীতে বলিউডৰ এইগৰাকী অভিনেতা সনু সুদৰ যি অনন্য কৃতি তেওঁৰ যি অনন্য পদক্ষেপ এই পদক্ষেপে সৰ্বত্ৰে ব্যাপক চৰ্চা লাভ কৰাৰ উপৰিও দেশত বসবাস কৰা হাজাৰ হাজাৰ কোটিপতিৰ বাবে পুঁজিপতি শ্ৰেণীৰ বাবে এইগৰাকী জনপ্ৰিয় অভিনেতা হৈ পৰিছে আন এক আদৰ্শৰ প্ৰতীক।